নমস্কাৰ বন্ধুসকল SSC আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম ফৰেষ্ট গাৰ্ড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ এই প্ৰশ্নোত্তৰসমূহে আগন্তুক আসাম ফৰেষ্ট গাৰ্ড এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো অপশ্যন ডি দ্য হেগ। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় নেদাৰলেণ্ডৰ দ্য হেগ চহৰত অৱস্থিত। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ চূড়ান্ত ন্যায়পালিকা। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় 1945 চনৰ জুন মাহত ৰাষ্ট্ৰসংঘৰ চনদৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1946 চনৰ এপ্ৰিল মাহৰ পৰা ইয়াৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰটো অপশ্যন ডি 5 জুন। প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। 1972 চনৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এই দিনটো ঘোষণা কৰা হৈছিল আৰু 1973 চনৰ 5 জুনত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। এই দিনটোৰ মূল উদ্দেশ্য হ'ল প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমগ্ৰ বিশ্বতে সজাগতা সৃষ্টি কৰা। বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তি কোন আছিল? ইয়াৰ উত্তৰটো অপশ্যন এ অৰুন্ধতী ৰয়। বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় নাগৰিক আছিল অৰুন্ধতী ৰয়। তেওঁ 1997 চনত তেওঁৰ বিখ্যাত উপন্যাস দ্য গড অফ স্মল থিংছৰ বাবে এই বঁটা লাভ কৰিছিল। স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো অপশ্যন এ মৌলানা আবুল কালাম আজাদ। স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ। তেওঁ 1947 চনৰ 15 আগষ্টৰ পৰা 1958 চনৰ 22 ফেব্ৰুৱাৰীলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল। নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰটো অপশ্যন এ চাংলাং জিলা। নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত অৱস্থিত। নামদফাক 1972 চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু 1983 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল। নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি 1985.23 বৰ্গ কিলোমিটাৰ। ই ভাৰতৰ চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিৰ অৱসৰৰ বয়স কিমান? ইয়াৰ উত্তৰটো কি হ'ব বন্ধুসকল? আপোনালোকে কমেণ্টত জনাওক। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো ক্লিমেণ্ট এটলি। ভাৰতে 1947 চনত স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল ক্লিমেণ্ট এটলি। তেওঁ 1945 চনৰ পৰা 1951 চনলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত আছিল। ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ কোন? ইয়াত অপশ্যনকেইটা আছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, হোম মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰ আৰু ডিফেন্স মিনিষ্টাৰ। ইয়াৰ উত্তৰটো অপশ্যন এ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ সশস্ত্ৰ বাহিনী, স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ সৰ্বোচ্চ সেনাধ্যক্ষ হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতীয় সংবিধানৰ 53 নং অনুচ্ছেদ অনুসৰি ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বোচ্চ কামাণ্ড ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত থাকে। ইয়াৰ উপৰি ভাৰতৰ তিনিওটা বাহিনীৰ মুৰব্বীসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো অপশ্যন ডি 10 ডিচেম্বৰ। প্ৰতি বছৰে 10 ডিচেম্বৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস পালন কৰা হয়। 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল। এই দিৱসে বিশ্বজুৰি মানৱ অধিকাৰৰ গুৰুত্ব আৰু ইয়াৰ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধি কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো অপশ্যন চি জেনেভা। বিশ্ব স্বাস্থ্য সংস্থা হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা যিয়ে আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে।
1948 চনৰ 7 এপ্ৰিল তাৰিখে ইয়াক গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত। ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে জড়িত? ইয়াত অপশ্যনকেইটা আছে ফুটবল, ক্ৰিকেট, আৰ্চাৰী আৰু হকী। ইয়াৰ উত্তৰটো অপশ্যন এ ফুটবল। ডুৰাণ্ড কাপ ফুটবল খেলৰ সৈতে জড়িত। এই প্ৰতিযোগিতাখন এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা। 1888 চনত হিমাচল প্ৰদেশৰ চিমলাত প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ আৰম্ভ হৈছিল। জালিয়ানৱালাবাগ গণহত্যা কোন বছৰত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো অপশ্যন বি 13 এপ্ৰিল 1919 চনত। জালিয়ানৱালাবাগ হত্যাকাণ্ড 1919 চনৰ 13 এপ্ৰিল তাৰিখে সংঘটিত হৈছিল। পাঞ্জাৱৰ অমৃতসৰ চহৰত ব্ৰিটিছ সেনা বিষয়া জেনেৰেল ডায়াৰৰ নিৰ্দেশত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল। সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰটো অপশ্যন চি বি.আৰ. আম্বেদকাৰ। ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ। 1947 চনৰ 29 আগষ্টত এই সমিতিখন গঠন কৰা হৈছিল। এই সমিতিখনত মুঠ 7জন সদস্য আছিল। ভাৰতৰ পৰিকল্পনা আয়োগৰ পদস্থ অধ্যক্ষ কোন? ইয়াত অপশ্যনকেইটা আছে প্ৰেছিডেণ্ট, প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ আৰু ফাইনেন্স মিনিষ্টাৰ। ইয়াৰ উত্তৰটো অপশ্যন বি প্ৰাইম মিনিষ্টাৰ। ভাৰতৰ পৰিকল্পনা আয়োগৰ পদস্থ অধ্যক্ষ দেশৰ প্ৰধানমন্ত্ৰী। 1950 চনত এই আয়োগ গঠন কৰাৰ সময়ৰে পৰা প্ৰতিজন প্ৰধানমন্ত্ৰীয়েই পদমৰ্যাদা অনুসৰি এই আয়োগৰ অধ্যক্ষৰ দায়িত্ব পালন কৰি আহিছে। 2015 চনৰ 1 জানুৱাৰীত পৰিকল্পনা আয়োগ ভংগ কৰি ইয়াৰ স্থানত বৰ্তমানৰ নীতি আয়োগ গঠন কৰা হয়। লোকসভা নিৰ্বাচনৰ বাবে যোগ্যতা অৰ্জন কৰাৰ নিম্নতম বয়স কিমান? ইয়াৰ উত্তৰটো অপশ্যন বি 25 বছৰ। ভাৰতীয় সংবিধানৰ 84B অনুচ্ছেদ অনুসৰি লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হোৱাৰ ন্যূনতম বয়স 25 বছৰ। পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থটো কি? ইয়াত অপশ্যনকেইটা আছে লো, সোণ, হীৰা আৰু কয়লা। ইয়াৰ উত্তৰটো অপশ্যন চি হীৰা। পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থবিধ হ'ল হীৰা। ভূগৰ্ভৰ গভীৰত প্ৰচণ্ড উত্তাপ আৰু চাপৰ ফলত বিশুদ্ধ কাৰ্বনৰ স্ফটিকীকৰণ হৈ হীৰা গঠিত হয়। মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড়ডাল কি? ইয়াৰ উত্তৰটো অপশ্যন বি ফিমাৰ। মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড়ডাল হ'ল ফিমাৰ। এই হাড়ডাল কঁকালৰ পৰা আঁঠুলৈকে বিস্তৃত হৈ থাকে আৰু ই শৰীৰৰ সৰ্বাধিক ওজন বহন কৰে। ভাৰতত মুদ্ৰা জাৰি কৰিবলৈ কাক কৰ্তৃত্ব দিয়া হৈছে? ইয়াত অপশ্যনকেইটা আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ষ্টেট বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান অভাৰচিজ বেংক আৰু মিনিষ্ট্ৰী অফ ফাইনেন্স। ইয়াৰ উত্তৰটো অপশ্যন ডি মিনিষ্ট্ৰী অফ ফাইনেন্স বা বিত্ত মন্ত্ৰালয়। ভাৰতত মুদ্ৰা আইনৰ অধীনত সকলো মূল্যৰ মুদ্ৰা বা কইন ডিজাইন আৰু তৈয়াৰ কৰাৰ কৰ্তৃত্ব ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ক দিয়া হৈছে। বিত্ত মন্ত্ৰালয়ে তৈয়াৰ কৰা মুদ্ৰা বা কইনসমূহ বিতৰণ কৰিবলৈ ৰিজাৰ্ভ বেংকে এজেণ্ট হিচাপে কাম কৰে। সংবিধানৰ প্ৰস্তাৱনা অনুসৰি ভাৰতক কি বুলি কোৱা হৈছে? ইয়াৰ উত্তৰটো অপশ্যন এ ছভৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক আৰু ৰিপাব্লিক কাণ্ট্ৰি। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা অনুসৰি ভাৰতক এক সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলি কোৱা হৈছে। সাৰ্বভৌমৰ অৰ্থ হ'ল ভাৰত এখন স্বাধীন দেশ, দেশখন কোনো বহিৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন নহয়। সমাজবাদীৰ অৰ্থ হ'ল দেশৰ আৰ্থিক সমতা আৰু সমাজৰ কল্যাণ সাধন কৰাটোৱেই ভাৰতৰ মূল লক্ষ্য। ধৰ্মনিৰপেক্ষৰ অৰ্থ হ'ল ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই আৰু ৰাষ্ট্ৰই সকলো ধৰ্মকে সমান গুৰুত্ব দিয়ে। গণতান্ত্ৰিকৰ অৰ্থ হ'ল জনসাধাৰণে ভোটদান বা নিৰ্বাচনৰ জৰিয়তে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰি শাসন কাৰ্যত অংশগ্ৰহণ কৰে।
আৰু গণৰাজ্যৰ অৰ্থ হ'ল দেশৰ মুৰব্বীজন অৰ্থাৎ ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্বাচিত হয়। হিউৱেন চাং কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? ইয়াৰ উত্তৰটো অপশ্যন বি হৰ্ষবৰ্ধন। চীনা পৰিব্ৰাজক হিউৱেন চাং সম্ৰাট হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল। তেওঁ 630 খ্ৰীষ্টাব্দত ভাৰতত প্ৰৱেশ কৰিছিল আৰু প্ৰায় 15 বছৰতকৈ অধিক সময় ভাৰতত ভ্ৰমণ আৰু নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। বাবৰে কোন চনত পানিপথৰ প্ৰথম যুদ্ধত ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল? ইয়াৰ উত্তৰটো অপশ্যন বি 1526 চনত। 1526 চনৰ 21 এপ্ৰিলত পানিপথৰ প্ৰথম যুদ্ধত বাবৰে দিল্লীৰ চুলতান ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল। এই যুদ্ধৰ ফলত ভাৰতত লোদী বংশৰ অন্ত পৰে আৰু মোগল সাম্ৰাজ্যৰ সূচনা হয়। ICSত নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ উত্তৰটো অপশ্যন বি সত্যেন্দ্ৰনাথ ঠাকুৰ। ICS পৰীক্ষাত উত্তীৰ্ণ হৈ নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ। তেওঁ 1863 চনত এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 1864 চনত তেওঁ চৰকাৰীভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু বম্বে প্ৰেছিডেন্সিত কৰ্মজীৱন আৰম্ভ কৰে। নিম্নলিখিত কোনখন বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থসমূহৰ এটা? ইয়াত অপশ্যন কেইটা আছে তুৰাস, দ্য এভেষ্টা, কল্পসূত্ৰ আৰু ত্ৰিপিটক। ইয়াৰ উত্তৰটো অপশ্যন ডি ত্ৰিপিটক। ত্ৰিপিটক হ'ল বৌদ্ধ ধৰ্মৰ আটাইতকৈ পুৰণি আৰু মূল পবিত্ৰ গ্ৰন্থ। এই গ্ৰন্থখনত বুদ্ধৰ দৰ্শন আৰু উপদেশৰ কথা উল্লেখ আছে। ত্ৰিপিটক 3টা ভাগত ভাগ কৰা আছে। বিনয় পিটক, ইয়াত বৌদ্ধ সন্ন্যাসীসকলৰ দৈনন্দিন জীৱন আৰু আশ্ৰমৰ নিয়ম কানুন লিখা আছে। সূত্ৰ পিটক, ইয়াত গৌতম বুদ্ধৰ মূল বক্তৃতা, শিক্ষা আৰু ধৰ্মোপদেশ সংকলন কৰা হৈছে। আৰু অভিধৰ্ম পিটক, ইয়াত মনৰ তত্ত্ব, বৌদ্ধ দৰ্শন আৰু উচ্চ আধ্যাত্মিক ব্যাখ্যা কৰা হৈছে। সিন্ধু সভ্যতাৰ কোনখন চহৰ ইয়াৰ ডকয়াৰ্ডৰ বাবে বিখ্যাত আছিল? ইয়াত অপশ্যন কেইটা আছে মহেঞ্জোদাৰো, ধোলাভিৰা, লোথাল আৰু ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো অপশ্যন চি লোথাল। সিন্ধু সভ্যতাৰ লোথাল চহৰখন ইয়াৰ বিখ্যাত ডকয়াৰ্ড বা জাহাজঘাটৰ বাবে বিখ্যাত আছিল। এই প্ৰাচীন বন্দৰ চহৰখন বৰ্তমান ভাৰতৰ গুজৰাট ৰাজ্যত অৱস্থিত। মহান হিন্দু আইনদাতা কোন আছিল? ইয়াত অপশ্যন কেইটা আছে মনু, বানভট্ট, কৌটিল্য আৰু কপিল। ইয়াৰ উত্তৰটো অপশ্যন এ মনু। মহান হিন্দু আইনদাতা আছিল মনু। তেওঁ প্ৰাচীন সংস্কৃত গ্ৰন্থ মনুস্মৃতি বা মনু সংহিতা ৰচনা কৰিছিল। এই গ্ৰন্থখনত সমাজৰ আচাৰ, নীতি নিয়ম, ৰাজধৰ্ম, সামাজিক দায়িত্ব আৰু বিচাৰ ব্যৱস্থাৰ নিয়ম উল্লেখ আছিল। কলিকতাত এছিয়াটিক ছ'চাইটি কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰটো অপশ্যন ডি উইলিয়াম জোন্স। কলিকতাত এছিয়াটিক ছ'চাইটি 1784 চনৰ 15 জানুৱাৰীত ছাৰ উইলিয়াম জোন্সে স্থাপন কৰিছিল। এছিয়া মহাদেশৰ ইতিহাস, সংস্কৃতি, সাহিত্য, বিজ্ঞান আৰু প্ৰাচ্যৰ বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা চলোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল। আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল দিল্লী চলো শ্লোগান কোনে দিছিল? ইয়াত অপশ্যন কেইটা আছে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহেৰু আৰু ভীমৰাও আম্বেদকাৰ। ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক।